হেল্ল' গাইজ আৰু মই জ্যোতিষ মানে আপোনালোকৰ লৈ আহিছো এটা নতুন ভিডিঅ' গাইজ। সেই ভিডিঅ'টো হৈছে আমাৰ নৰ্থ ইষ্টৰ ৰেলৱেৰ বিষয়ে। তো গাইজ আপোনালোকে নিশ্চয় ট্ৰেইনেৰে বহুত দূৰ বা বহুত কম দূৰ হ'লেও ভ্ৰমণ কৰি গৈছে আৰু সেই ট্ৰেইন লাইনৰ কাষত কিছুমান পোষ্ট থাকে আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছো, সেই পোষ্টবোৰ হৈছে ৰেলৱেৰ সীমা অৰ্থাৎ ৰেলৱেৰ বৰ্ডাৰ। অৰ্থাৎ সেই পোষ্টটো যিখিনি মাটিলৈ থাকিব সেইখিনি মাটি লৈ ৰেলৱে তাত ৰেল লাইন বহাব পাৰিব, ষ্টেচন কৰিব পাৰিব। অৰ্থাৎ ৰেলৱে যি ইচ্ছা তাত সেই কাম কৰিব পাৰিব আৰু তাত কোনো মানুহে মাত মাতিব নোৱাৰে। কিন্তু গাইজ মোৰ আজিৰ টপিকটো হৈছে যে সেই পোষ্টবোৰত লিখা থকা NFRৰ বিষয়ে। অৰ্থাৎ সেই NFRৰ ফুল মিনিংটোনো কি? বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানো NFRৰ ফুল মিনিংটোনো কি। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ। আৰু গাইজ NFRৰ ফুল মিনিংটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। আৰু গাইজ ইয়াৰ মুখ্য কাৰ্যালয় আছে আমাৰ গুৱাহাটী মালিগাঁৱত। গাইজ মই আশা কৰোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টোৰ পৰা কিছু হ'লেও জানিলে, কিছু হ'লেও শিকিলে। তো গাইজ মই যদি আপোনালোকৰ এই যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি আমাৰ ভিডিঅ'টো শেষ কৰোঁ।